বহুত মৰম কৰিবলৈ ইচ্ছা আছিলে তোমাক। তোমাৰ সুখে দুখে একেলগে থাকিবলৈ বৰ ইচ্ছা আছিলে। ইচ্ছা আছিলে তোমাৰ প্ৰতিটো সপোন পূৰাবলৈ। সৰু সৰু কথাত যেতিয়া তুমি মোৰ লগত কাজিয়া কৰি অভিমান কৰিবা, তোমাৰ সেই অভিমানবোৰ ভাঙিবলৈ মোৰ ইচ্ছা আছে। তোমাক লৈ বহুত দূৰ যোৱাৰ ইচ্ছা আছিলে। যিমান দূৰে তুমি কোৱা সিমান দূৰ তোমাৰ হাতত হাত ধৰি ফুৰিবলৈ মোৰ বৰ ইচ্ছা আছে। তোমাক লৈ চিনেমা চাবলৈ, শ্বপিং কৰিবলৈ, পাৰ্কত বহি বহুত দেৰিলৈকে মনৰ কথাবোৰ পাতিবলৈ মোৰ বৰ ইচ্ছা আছিলে। তুমি যেতিয়া মোৰ কোলাত মাথা ৰাখি শুবা, তেতিয়া তোমাৰ লাহি পাহি চুলিবোৰত মোৰ হাত ফুৰাই দিবলৈ বৰ ইচ্ছা আছে। তোমাক লৈ এখন ঘৰ সাজিবলৈ মোৰ বৰ ইচ্ছা আছিলে। সেই ঘৰত তোমাক আলসুৱা কৰি ৰাখিম বুলি ক'বলৈ মোৰ বৰ ইচ্ছা আছিলে। তোমাৰ মুখৰ ফালে চাই মোৰ সকলো কষ্ট পাহৰি যোৱাৰ ইচ্ছা আছিলে। তুমি মোৰ কাৰণে আছিলা বহুত স্পেচিয়েল, বহুত স্পেচিয়েল। কিন্তু সেইবোৰ ইচ্ছা যে মোৰ আৰু কোনোদিনেই পূৰণ নহয়। কেনেকৈ হ'ব কোৱা? এতিয়াতো তুমি আনৰ হৈ গ'লা। মই এনেকুৱা কি ভুল কৰিলোঁ যাৰ কোনো মাফেই নাছিল, যাৰ কাৰণে মোৰ সপোনবোৰ আজি সপোন হৈয়ে ৰ'ল? ভবা নাছিলোঁ এনেকুৱা কিবা এটা হ'ব আৰু তুমি মই দূৰ হৈ যাম। নাজানো এতিয়া তুমি কাৰ লগত আছা, ক'ত আছা, কেনে আছা, কিন্তু য'তেই আছা ভালে থাকা। মই বিচাৰোঁ তুমি ভালে থাকাটো। তুমি হেপী মানেই মই হেপী। কিন্তু তোমাক এবাৰ ক'বলৈ মন যায়, মই আজিও তোমাক বহুত ভাল পাওঁ। আই লাভ ইউ বুলি, আই লাভ ইউ।